Hello everyone. So বলক আজি ট্ৰেডটো এনালাইজ কৰিলোঁ ঠিক আছে ট্ৰেডটোত প্ৰফিট এণ্ড লছ হ'ল কি হ'ল ঠিক আছে ট্ৰেড লজিক কি আছে সেইটো চবখিনি ডিছকাছ কৰিম চ' মাৰ্কেট আজি চাব পাৰে মাৰ্কেট ফ্লেট অ'পেন হৈছে ঠিক আছে ফ্লেট অ'পেন হ'ল তাৰপিছত চাওক মাৰ্কেট ক'ব গ'লে একজেক্ট 24,550 ৰেজিষ্টেঞ্চ লৈ পেলাই টপ ফল কৰিলে ঠিক আছে লাইক এপ্ৰক্স 200 পইণ্টছ ফল কৰিছে চ' এইটো ফলত কি ভাবিছে আপুনি নিজে ভাবক এইটো ফলত কোন বাই কৰিব বাই কৰিব পাৰে চব চেল কৰিব ময়ো চেল কৰিম আপুনিও চেল কৰিব চব কৰিব ঠিক আছে চ' ইমান ফল হোৱাৰ পিছত ছাডেনলি এইটো চাইছেনে কেনেকুৱা মানে দুটা কেন্দ্ৰতে গোটেই ষ্টপ লছ খাই মেলি ডাইৰেক্ট ক'ত পাই গৈছে ঠিক আছে এইটো কয় স্পেকুলেশ্যন ঠিক আছে স্পাইক কৰে না স্পেকুলেশ্যন কৰে ফাৰ্ষ্টে ডাম্প কৰা ফাৰ্ষ্টে মাৰ্কেট ইমান পেলাই দিয়া তাৰপিছত মাৰ্কেটত একজেক্ট তাৰ ডাবল লৈ গুচি যোৱা ঠিক আছে চ' এইটো কি কোনে কৰে অপাৰেটৰ কৰে ঠিক আছে অপাৰেটৰবিলাক এনেকৈ পইচা ঘটে ফাৰ্ষ্ট ইমান ফল কৰিব মানে যেতিয়া ফল কৰিব তাতো ষ্টপ লছ খাব ইহঁতে খাই তেতিয়া আকৌ ইয়াতে ৰিভাৰ্ছ পজিশ্যন বনাব আকৌ মাৰ্কেট ছাডেনলি একে ঝটকাত লৈ গুচি যাব চ' ইয়াতে যোন বাই কৰিছিলে সিও মৰিলে যোন চেল কৰিছে তাকো মাৰিলে ঠিক আছে চ' মাৰ্কেট অপাৰেটৰ এনেকৈ গেম খেলে ঠিক আছে চ' ইয়াতে সৰু যদি প্ৰফিট যোন লয় বা হল্ড কৰে সিটো মৰিলে আজি যোন হল্ড কৰিছিলে ইয়াতে অপশ্যন বাই চেলাৰ্ছ দুয়োটাকে আউট কৰিছে মাৰ্কেটৰ পৰা যোন ইয়াতে ভাবি আছে ফল কৰি অপশ্যন চেলাৰ্ছবিলাক ভাবিছে হৈছে ঠিকে পাম আজি ইয়াতে ভাবিছে ইমান ফলাই গ'ল এতিয়াতো ঠিটা দিকে ল'ম ঠিক আছে এইখিনিতে ছাডেনলি এনেকুৱা দুটা কেণ্ডেল বনাইছে লৈ গুচি গ'ল গোটেই খোপা প্ৰফিট যিমান যি আছিলে ঠিক আছে চ' আমাৰ লজিক কৈছোঁ মই কেনেকৈ ক'ত ট্ৰেড বনাইছিলোঁ মই এটা কল চাইডে বুলি চাইছিলোঁ ঠিক আছে আজিও মই বুলি চাইছোঁ এইখিনি মই ট্ৰেড বনাইছিলোঁ ঠিক আছে ইয়াতে ট্ৰেড বনাইছিলোঁ এইটো কেণ্ডেলত মই প্ৰফিট দেখা পালোঁ লগ ওলাই গ'লোঁ যেতিয়া ৰিজেকশ্যন হ'লে ন ইয়াতে চাব পাৰে মোক পজিশ্যন দেখুৱাই দিওঁ তেতিয়া আপুনি গম পাব চ' ইয়াতে চাওক যোনটো 200 আজি প্ৰফিটে হৈছে বাই দ্য ৱে ঠিক আছে চ' এই 200 যোনটো মানে প্ৰফিট হৈছে ন এইটো কেণ্ডেল ওলাইছোঁ মানে এইটো কেণ্ডেল আৰু হোল্ড কৰিলোঁ হয় ঠিক আছে বাট এনেকৈ ৰিজেকশ্যন আহিছিল না ৰিজেকশ্যন অহাৰ লগে মই মানে এক্সিট কৰিলোঁ ঠিক আছে আৰু অলপ দেৰি কৰা হ'লে এইটো লছতে গুচি গ'লে লছ মানে ছেকেণ্ডো চান্স নাপালোঁ হয় এক ছেকেণ্ডতে ইমান মানে মাৰ্কেট আহি গ'লে ঠিক আছে চ' সেইটো হ'ল ঠিক আছে তাৰপিছত নেক্সট ট্ৰেড বনালোঁ ইয়াতে এটা কল চাইডে পৰিৱেশৰ বনালোঁ ইয়াতে এইখিনি মানে বনালোঁ ঠিক আছে এইটো কেণ্ডেল ওলাই গ'লোঁ ঠিক চাব পাৰে আপুনি এইটো মই তিনিটা ষ্ট্ৰাইক চব কল চাইডে ৰয় ঠিক আছে তাৰপিছত নেক্সট ট্ৰেড এটা বনাইছোঁ ইয়াত এইখিনিতে যেতিয়া মানে 12টাৰ পিছত জাষ্ট এনে নৰ্মেলি জাষ্ট চাই আছোঁ তেতিয়া চাইছোঁ ঘপচে মমেণ্টটা পাই গ'ল তেতিয়া এটা অপৰচুনিটি পালোঁ অপৰচুনিটি পোৱাৰ পিছত ইয়াখিনি ট্ৰেড এটা বনালোঁ অলপ সৰু এটা মানে 20 পইণ্টছ লৈ পেলাই ওলাই গ'লোঁ মই ঠিক আছে বেছি পালোঁ 40-50 পইণ্ট পালোঁ বাট নৰখিলোঁ মই ঠিক আছে 20 পইণ্টছ ওলালোঁ লৈ গুচি গ'লোঁ ঠিক আছে চ' আজি প্ৰফিট হৈছে 1900 চামথিং ঠিক আছে ইণ্ডেক্স 15ৰ ওপৰত গৈ আছে চ' ভলাটাইলটো স্বাভাৱিক ঠিক আছে চ' এইটোৱে আছিলে চ' ফাৰ্ষ্টতে মই ভাবিছিলোঁ কি মোৰ ট্ৰেডটো মোৰ মানে ডাইৰেকশ্যনটোৱে ৰং হৈ গ'ল ঠিক আছে চ' ভাবিছিলোঁ ট্ৰেডটো লজিকটো ভালে হ'ল যদি ওলাই গ'ল নতো মই লছ ফেচ কৰিলোঁ বাট তাৰপিছত অলপ পিছত যদি 12টাৰ পিছত যেতিয়া চাইছোঁ কি মমেণ্টাম আহি গ'ল তেতিয়া ভাবিছোঁ না ডাইৰেকশ্যনটো ঠিকে আছিলে জাষ্ট এইটো ট্ৰেপ কৰিছে মাৰ্কেট ট্ৰেপ কৰিছে এনেকুৱা ট্ৰেপ কৰিছে জানে ইমান ফল কৰি দিছে ইমানে ফল কৰাই দিছে কোন মানে বিশ্বাস কৰিব নালাগে এইটো ট্ৰেপ ইমান ডাঙৰ ট্ৰেপ কোনে কৰে ইমান ফল কৰাই পেলাই ঠিক আছে চ' এইটোৱে চ' এক্সপায়াৰী দিনত এইবিলাক অহা বহুত সামান্য হৈ গৈছে ঠিক আছে চ' এক্সপায়াৰী দিনা বহুত ভেৰি কেয়াৰফুল ভাবি চিন্তিৰে ট্ৰেড কৰিব মোৰ মানে এক্সপায়াৰী দিনা হোল্ড কৰাটো মানে এইটো পাহৰি যাব লাগিব ঠিক আছে প্ৰফিট পাইছে এক্সিট কৰা বাছ এনেকৈ ঠিক আছে এতিয়া মাৰ্কেট আৰু ওপৰত যাব পাৰে বাট এতিয়া কৰি লাভ নাই এনে লাইক হেৰিয়ে হ'ব ট্ৰেপে কৰিব ঠিক আছে চ' এইটোৱে আজিৰ লজিকটো এইটো আছিলে ঠিক আছে চ' আজিৰ কাৰণে মানে কালি লগ পাম ধন্যবাদ